আলোচনা কৰাৰ পিছত আজি আপোনালোকৰ মাজলৈ আহিছোঁ। ইয়াত স্থানীয়ভাৱে ইয়াত এখন আৰু এই লখিমপুৰ জিলাৰ ভিতৰত বিভিন্ন সমষ্টিত থকা একেলগে 12খনকৈ আঁচনিৰ আমি ইয়াৰ পৰাই শুভাৰম্ভণি কৰিছোঁ। এই 12খন আঁচনিৰ জৰিয়তে আজিৰে পৰা খোৱা পানী, বিশুদ্ধ খোৱা পানী পোৱা আৰম্ভ হ'ব। আজি এই অঞ্চলটোত বা এই 12খন আঁচনিৰ জৰিয়তে 2980টা পৰিয়াললৈকে আমি প্ৰায় 3000 পৰিয়াললৈকে আজিৰে পৰা আমি খোৱা পানী যোগান কৰিম। এই যিটো আঁচনি আমি সন্মুখত দেখিছোঁ, এই আঁচনিটোতো আমি প্ৰায় 300তকৈ অধিক 330 গৰাকী পৰিয়াললৈকে আমি খোৱা পানী যোগান ধৰিম। আৰু আজিৰ এই 12টা আঁচনিৰ জৰিয়তে প্ৰায় 3000 পৰিয়াল, মানে প্ৰতিটো পৰিয়ালত যদি আমি 4জন বা 5জনকৈ মানুহ ধৰোঁ, প্ৰায় 12ৰ পৰা 15000 মানুহলৈকে আমি এই ধৰণৰ খোৱা পানীৰ যোগান সম্ভৱপৰ কৰি তুলিম। অসমৰ বিভিন্ন অঞ্চলত এনেকুৱা ধৰণৰ পানীৰ আঁচনিৰ কাম চলি আছে। লখিমপুৰ জিলাতো আমাৰ বহুখিনি কাম চলি আছিলে। বিগত সময়ত বিভিন্ন কামৰ সম্পূৰ্ণ হৈছে, বিভিন্ন কাম ৰাইজৰ মাজত ৰাইজৰ সেৱাৰ কাৰণে মুকলি কৰি দিয়া হৈছে আৰু বহু কাম এতিয়াও আন্তঃগাঁথনিৰ কাম চলি আছে। গতিকে আমাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ লক্ষ্যই হ'ল যে 2024 চনৰ ভিতৰত প্ৰতি ঘৰ মানুহলৈকে এই নলযোগে খোৱা পানী যাব লাগিব। নলযোগে খোৱা পানী মানে বিশুদ্ধ খোৱা পানী। প্ৰতি ঘৰ মানুহৰ ঘৰলৈকে বিশুদ্ধ খোৱা পানী প্ৰতিদিনে নিৰ্দিষ্ট মাত্ৰাত দিয়াটোৱে এই জল জীৱন আঁচনিৰ মূল লক্ষ্য। আমি সাধাৰণতে কওঁ যে প্ৰতিজন মানুহৰ কাৰণে 55 লিটাৰকৈ পানী, তাৰমানে একোজন মানুহৰ ঘৰত যদি 4জন মানুহ থাকে তেওঁ দিনটোত 220 লিটাৰ পানী, 6জন মানুহ থাকিলে 330 লিটাৰ পানী। সেই হিচাপত প্ৰতিদিনে সদায় পাব লাগিব। এনেকুৱা নহয় যে আজি পাইছোঁ 3 দিন পিছত পাইছোঁ, এইটো নহয়। প্ৰতিদিনে সেই হিচাপত পাব লাগিব আৰু বিশুদ্ধ খোৱা পানী, যিটো ষ্টেণ্ডাৰ্ড খোৱা পানী বুলি কওঁ, তেনেকুৱা বিশুদ্ধ খোৱা পানী পাব লাগিব। এয়া হ'ল আমাৰ জল জীৱন আঁচনিৰ মূল লক্ষ্য। আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এক সপোন লৈছিলে যে ভাৰতবৰ্ষৰ প্ৰতিজন মানুহে 2024 চনৰ ভিতৰত এই বিশুদ্ধ খোৱা পানী নল যোগে সুন্দৰভাৱে প্ৰতিদিনে পাব লাগিব। 55 লিটাৰকৈ প্ৰতিজন মানুহে পাব লাগিব। সেই লক্ষ্য আগত ৰাখি আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দিক নিৰ্দেশনাত আমি এই জল জীৱন মিছনৰ কাম 2019 চনৰ পৰাই আৰম্ভ কৰিছিলোঁ। আজি বহুখিনি কাম সম্পূৰ্ণ হৈছে, বহুখিনি কাম আমি নতুনকৈ পৰিকল্পনা কৰিছোঁ। অসমৰ যাতে এটা ঘৰো বাদ পৰি নাযায় তেনেকুৱা ধৰণে আমি পৰিকল্পনাৰে আগবাঢ়িছোঁ। আজি লখিমপুৰ জিলাখনতো যিসকল আমাৰ প্ৰতিটো হাউচ হোল্ডলৈ এনেকুৱা পানী যোগানৰ পৰিকল্পনাৰে আমাৰ কামসমূহ আগবঢ়োৱা হৈছে আৰু আজি ইয়ালৈ আহি এই লখিমপুৰ জিলাৰে 3000 পৰিয়াললৈকে এই ধৰণৰ খোৱা পানী যোগানৰ সুন্দৰ ব্যৱস্থা কৰিবলৈ পাই আনন্দ অনুভৱ কৰিছোঁ। তাৰ লগে লগে এই অঞ্চলৰ সমূহ ৰাইজলৈ এটা অনুৰোধ থাকিব যে আপোনালোকৰ এই পানী যোগান আঁচনিটো আপোনালোকৰ আঁচনি, আপোনালোকৰ সম্পত্তি। গতিকে আপোনালোকে ইয়াক নিজস্ব মালিকাধীন হিচাপে চিন্তা কৰি যে নিজৰ সম্পত্তি হিচাপে বিবেচনা কৰি ইয়াৰ লগত কাম কৰিব লাগিব। চৰকাৰে আন্তঃগাঁথনি বনাব পাৰে বা বিভাগীয় বিষয়াসকলে তাৰ আন্তঃগাঁথনি নিৰ্মাণ কৰিব পাৰিব, কিন্তু এই আন্তঃগাঁথনিটোক জীৱন্ত কৰি ৰখাৰ দায়িত্ব হ'ল ৰাইজৰ। আৰু সেইকাৰণে আমাৰ চৰকাৰে এই আঁচনিৰ লগত ৰাইজৰ সহযোগিতা, ৰাইজৰ সংযোগিতাৰ কাৰণে প্ৰতিটো আঁচনিতে আমি কিছুমান পানী সমিতি বা এই পানী পৰিচালনা সমিতি আমি কিছুমান বনাই দিছিলোঁ আৰু প্ৰতিটো আঁচনিতে এই পানী সমিতিসমূহক এই অঞ্চলৰ স্থানীয় ৰাইজে সমিতিখন নিৰ্মাণ কৰে আৰু এই সমিতিখনৰ দ্বাৰা ইয়াৰ পৰিচালনাৰ দায়িত্ব দিয়া হয়।